নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ। আজি দেখুৱাব বিচাৰিছো এটা মোৰ খাজানা মানে বাকচত খাজানা ভৰ্তি আছে, সেইখিনি দেখুৱাব বিচাৰিছো। আগতে কি হৈছিলে, আপোনাৰ ধনী ধনী মানুহবিলাকৰ ঘৰত খাজানা থয়, বাকচত সোণ ৰূপ টকা পইচা ভৰ্তি হৈ থাকে খাজানা। মোৰ কিন্তু এই খাজানা বাকচটোত আছে অলপমান VCD কালেকশ্যন। কাৰণ সেইটো সময়ত কি আছিলে, নেট কানেকশ্যন ইমান নাছিলে আৰু মই চিনেমা চাই ভাল পাইছিলোঁ আৰু পাওঁ এতিয়াও বলিউডৰ চিনেমা বিশেষকৈ। সেইকাৰণে কি হৈছিলে, মই কালেকশ্যন কৰি থৈ দিওঁ। যোনখন চিনেমা ভাল লাগে সেইখন চিনেমাকে মই কালেকশ্যন কৰি আনি থৈ দিওঁ আৰু সেইবিলাক ভাড়া দি এটা টকাও ইনকম কৰিছিলোঁ। আৰু সেই কালেকশ্যনখিনি আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে যদি বলিউডৰ ফ্ৰেণ্ড বা চিনেমা যদি চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চাই থাকক এই ভিডিঅ'টো লাষ্টৰ পৰা ফাৰ্ষ্টলৈকে, নহয় ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। আহকচোন চাওঁ কালেকশ্যনখিনি। এইটো বাকচটো, এতিয়া মই বাকচটো খুলিম। ফাৰ্ষ্ট চিনেমাখন ধৰিছোঁ 1942 এই লাভ ষ্টৰী। ইয়াৰ ফেমাছ গান এটা আছিলে, এই লড়কি কো দেখাতো এচা লগা। গানটো বহুত ভাল গান আছিলে। আৰু এইটো হৈছে কাল হো না হো। এইখন চিনেমাটো শ্বাহৰুখ খানৰ বহুত ভাল চিনেমা। এইখন মানুহে বহুতে চালে। চলতে চলতে শ্বাহৰুখ খানৰ এখন ভাল চিনেমা। হাম দিল দে চুকে সনম, এইখন এখন ধুনীয়া চিনেমা আছিলে, মই বহুতবাৰ চালোঁ এইখনৰ এটা গান ভাল লাগে, চান চুফা বাদল মে, এই গানটো বহুত ভাল লাগে মোৰ। তাৰপিছত আপোনাৰ চালাম নমস্তে, সৈফ আলি খান আৰু প্ৰীতি জিন্টা, এইখন ধুনীয়া চিনেমা, লাভ ষ্টৰী। এইখন হৈছে মুঝছে শাদী কৰোগে। এইখন বহুতে চালে চিনেমাখন, যিখন চিনেমা বহুত জমনি হয়, বহুত কমেডি আৰু গানকেইটাও বহুত ভাল আছিলে। এইখন অক্ষয় কুমাৰ, এইখন সিং ইজ কিং, এইখন ধুনীয়া চিনেমা। গৰম মচালা, জন আৰু অক্ষয় কুমাৰৰ, এইখন ধুনীয়া চিনেমা, জমনীয়া, চাই থাকিব পাৰি, এণ্টাৰটেইনমেণ্ট হয় পূৰা। ফাৰ্ষ্ট ছানী দেওলৰ, এইখন ভাল চিনেমা, মোৰ ভালে লাগিলে চাই পিনি, ইমান খাছ নহয়, ঠিক লাগিলে আৰু। এইখন হৈছে চকলেট, এইটো মানে ছাছপেন্স কাহিনী, বহুত ধুনীয়া লাগিলে, ভাল লাগিলে চাই পিনি। চৌদাগৰ, এইখন 80s চিনেমা হ'ব পাৰে দেই, 80s। এইখন হৈছে ইলু ইলু ক্যা হে ইলু ইলু গানটো যে, এইখন চৌদাগৰ চিনেমাখন। চান্স পে ডান্স, এইখন হৈছে পৰিন্দা, এইখন অনিল কাপুৰৰ আৰু নানা পাটেকাৰ, জেকি শ্ৰফ আছিলে। এইখন ভাল চিনেমা, বহুত ধুনীয়া চিনেমা হয় এইখন, পৰিন্দা। তাৰপিছত এইখন কুলি, ৱাহ, অমিতাভ বচ্চনৰ চিনেমা কুলি, এইখন ধুনীয়া চিনেমা, বহুতে চাইছে এইখন চিনেমা, ভাল। কিউকি, এইখন হয় ছালমান খানৰ চিনেমা, ঠিক ঠাক চাবলৈ, ইমান লাভ ষ্টৰী আৰু। এইখন দিল কেহে ৰাহা, সেই গানটো বহুত ভাল লাগিলে শুনি। এইখন উষ্টক, এইখন গম নাপাইছোঁ, এইখন ইমান খাছ নহয়। এইখন বিল্লু, এইখন শ্বাহৰুখ খানৰ চিনেমা হয়, ভাল লাগিলে, গানকেইটা ভাল লাগে ইয়াৰ। জব উই মেট, এইটো শাহিদ কাপুৰৰ কইনা কাপুৰ, জব উই মেট চিনেমাখনৰ প্ৰতিজনী ছোৱালী বুলি ক'ব পাৰি, বহুত ছোৱালী এই কইনা কাপুৰৰ বহুত ডাইলগ ফ'ল' কৰি পিনি বহুতে বহুত ভিডিঅ' বনালে মাজতে। গজব প্ৰেম কি গজব কাহিনী, ৰণবীৰ কাপুৰ আৰু কেটৰিনা কেফ, এইখনৰ গানখিনি বহুত হিট হৈছিলে আৰু চিনেমাখনো চাই পিনি বহুতে ভাল পালে, মই ভাল নাপালোঁ। স্লাম ডগ কৰ'ৰপতি, এইখন ভাল চিনেমা, চাই মোৰ বহুত ভাল লাগিলে। আৰু ইয়াৰ এটা বহুত হিট গান আছে, যোনটো আজা আজা জিন্দিগামি আনে কি তেৰে আজা, সেই গানটো বহুত ভাল লাগিলে ইয়াত। এনেকুৱা বহুত চিনেমা আছে, যিবিলাক চিনেমা মই আপোনালোকক দেখুৱাই আমনি লাগি যাব। এইখন হৈছে তুমবিন, ভাল লাগিলে, বহুত ধুনীয়া লাভ ষ্টৰী। ক্ৰান্তি, ববি দেওলৰ, এইখন ভাল চিনেমা, ভাল লাগিলে মোৰ চাই। মাকৰি, এইখন চিলড্ৰেন মুভি হয় আৰু ভাল চাবলৈ, ধুনীয়া, সৰু ল'ৰা ছোৱালীয়ে চাই পিনি বহুত ভাল পায়। ৰজনীকান্ত আৰু ঐশ্বৰ্যা ৰায়ৰ ৰবট চিনেমাখন, এখন পাৰ্ট 1খন হয়, বহুত ভাল লাগিলে চাই আৰু বহুতো এণ্টাৰটেইনমেণ্ট হয়, সৰু ল'ৰা ছোৱালীয়ে বহুত ভাল পালে আৰু বহুতখিনি খৰচ কৰিছে চিনেমাখনৰ কাৰণে। মাই নেম ইজ খান, শ্বাহৰুখ খানৰ, এইখন ধুনীয়া চিনেমা। কৰ্মা, শ্বাহৰুখ খানৰ আৰু দীপিকা পাডুকনৰ ডেবিউ মুভি ওম শান্তি ওম, এখন ভাল চিনেমা। তাৰে জমিন পৰ, এইখন আমিৰ খানৰ প্ৰডাকশ্যনৰ হয় আৰু এইখন চিনেমা বহুত সৰু ল'ৰা ছোৱালীয়ে ভাল পালে আৰু বহুত ইনস্পায়াৰিং হয়। ফানা, আমিৰ খানৰ, এইখন ভাল চিনেমা, ময়ো চালোঁ কেইবাবাৰো ফানা চিনেমাখন, গানকেইটা ভাল আৰু ষ্টৰিটো বহুত ধুনীয়া ষ্টৰি। অল ইজ ৱেল, অল ইজ ৱেল, 3 ইডিয়ট, এইখনটো চাই ভাল লাগিলে, কেইবাবাৰো চাব পাৰে, আমনি নালাগে এইখন চিনেমা চাই।
এখন অনিল কাপুৰৰ নায়ক হয় নায়কখন চাই বহুত ভাল লাগে আৰু এইখন নায়কখন বহুতে চাইছে বহুত চিনেমা ভিতৰত অনিল কাপুৰৰ মোৰ ফেভৰেট চিনেমা হয় এইখনত দেখুৱাই যে CM একদিনৰ কাৰণে হয় কেনেকুৱা কাম কৰে কি কৰে এইখিনি দেখুৱাই আৰু চিনেমাখন বহুতে প্ৰিয় বহুতে ভাল পালে এনেকুৱা কাষ্ট এনেকৈ যদি আমাৰ ইয়াতো হ'লহেঁতেন CM হ'ব পৰাহেঁতেন কোনোবাই হয়তো বহুত ভাল কাম কৰিব পাৰিলেহেঁতেন নো এণ্ট্ৰি এখন জমনি চিনেমা হয় কালা বাজাৰ অনিল কাপুৰ আৰু জেকি শ্ৰফ বহুত ভাল চিনেমা এখন ইয়াত আছে আপোনাৰ তেৰে নাম সলমান খানৰ বহুত গানখিনি হিট হৈছিলে আৰু সেইটো সময়ত চুলি ষ্টাইল হেয়াৰ ষ্টাইলটো বহুত ল'ৰাই তেৰে নাম ষ্টাইল কৰিছিলে আৰু এখন ভাল চিনেমা সলমান খানৰ কহনা পিয়া হে ঋতিকৰ ফাৰ্ষ্ট ডেবিউ চিনেমা আৰু এইখনৰ গানৰ পৰা আদি কৰি চিনেমাখন বহুত হিট হ'ল এইখন চিনেমা বহুত চিনেমা সোমাই আছে এইটোত অন্তত ইয়াত 200-300 ওপৰত কেছেট সোমাই আছে আৰু কেনেকৈ দেখুৱাম ইমানখিনি দেখুৱাই থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব আপোনালোকৰ ফেভৰেট চিনেমা কোনখন কমেণ্ট কৰক এই গাল মস্ত এগালমান কেছেট আছে আৰু সেইখিনি যদি আপোনালোকক দেখুৱাই থাকোঁ দেখিছেনে এইখিনি যদি আপোনালোকক দেখুৱাই থাকোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু চাই আমনি পাই যাব পাৰে আপোনালোকে সেইকাৰণে মই আজি ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি চাম বুলি ভাবিছে ভাল চিনেমাৰ ভিতৰত মটিভেটেড চিনেমাৰ ভিতৰত চাম বুলি ভাবিছে যদি গুৰুখন চাব পাৰে অভিষেক বচ্চন ঐশ্বৰ্য ৰায় যোনখন আম্বানী ধীৰুভাই আম্বানী ষ্টৰিটো আছে কেনেকৈ ডেভেলপ হ'ল কেনেকৈ ৰিলায়েন্স ডেভেলপ হ'ল সেইটো আছে কাহিনী সেইখন চাব পাৰে ৰকেট সিং ছেলছমেন অফ দি ইয়েৰ সেইখন চাব পাৰে সেইখন মটিভেটেড হয় যোনখন চিনেমাত অভিনয় কৰিছে ৰণবীৰ কাপুৰে আৰু সেইখন ছেলছমেনশ্বিপ কেনেকৈ আপোনাৰ ছেলছ কৰিব লাগে কেনেকৈ বিজনেছ এটা ডেভেলপ কৰিব লাগে সেইখন ধুনীয়াকৈ তাত এটা কাহিনী সোমাই আছে সেইখন চাব পাৰে আপোনালোকে যদি চাম বুলি ভাবিছে জমনি অকণমান ফান এণ্টাৰটেইনমেণ্ট তেন্তে চাব পাৰে আপোনালোকে মই গৰম মেচেলাখন দেখিছিলোঁ সেইখন চাব পাৰে বচা চাদিগৰকে চাব পাৰে যদি আপোনালোকে লাইফৰ ওপৰত চাব পাৰে কিবা জিন্দগী না মিলেগি দুবাৰা চাব পাৰে আৰু চাম বুলি ভাবিলে মোৰ চবতকৈ ফেভৰেট চিনেমাৰ ভিতৰত ক'ব বিচাৰোঁ যে ইয়ে জাবানী হে দিবানী ভাল লাগে মোক চাই পিনি মই কেইবাবাৰো চালোঁ বহুতবাৰ চালোঁ তাৰ গানকেইটা ভাল লাগে তাৰ ষ্টৰিটো ভাল লাগে লাভ ষ্টৰি আছে বন্ধু বান্ধৱৰ লগত কেনেকৈ বাহিৰত গৈ ট্ৰেকিং কৰি গোটেই লাইফটো কেনেকৈ এনজয় কৰিব পাৰে সেইখিনিৰ ওপৰত আছে সেইখন চাই মোৰ বহুত ভাল লাগে আৰু আজি ক'ব বিচাৰিছোঁ যে আপোনালোকক কমেণ্ট কৰক যে আপোনালোকে কোনখন চিনেমা চাই ভাল পালে কোনখনৰ পৰা কি হয় আৰু কোনখনৰ পৰা মটিভেটেড হ'ব পাৰে মানুহ কমেণ্ট বক্সত যদি কমেণ্ট কৰে সেইখন চিনেমা আপুনি কমেণ্টত গৈ পিনি বেলেগে দেখি পিনি আপোনাৰ কমেণ্টটো পঢ়ি সেইখন চিনেমা চাই হয়তো কিবা এটা শিকিব পাৰিব কিবা এটা লাভ হ'ব পাৰিব সেইকাৰণে আপুনি কমেণ্ট কৰক আৰু কোনখন চিনেমা আপোনাৰ ফেভৰেট আৰু সেই ফেভৰেট চিনেমাখন কিয় ফেভৰেট সেইটো লিখি দিয়ক কমেণ্ট বক্সত কমেণ্ট কৰি আৰু চবেই চাই সেইখনৰ পৰা কিবা এটা লাভ হ'ব ধন্যবাদ আজিৰ কাৰণে বিদায় লৈছোঁ মই অভিজিত আৰু ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক এটা কৰি দিয়ক